হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আমাৰ অন্য ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। আৰু আজি আছিলে আমাৰ দেউতাৰ ৰিটায়াৰমেণ্টৰ দিন। সেইকাৰণে দাদা আৰু কংকনে দেউতাক স্কুলত থ'ব গৈছে। স্কুলত থৈ পেলাই তেওঁলোকে কিছুমান বজাৰ কৰিব আৰু দেউতাক জ্ঞান বিকাশ একাডেমীত থ'বলৈ আহিছে। আৰু এই দেউতাক স্কুলত থৈ পেলাই আকৌ কংকনা চেণ্টাৰলৈ যাব মিঠাই আনিবৰ কাৰণে। স্কুলত আজি কিবাকিবি খুৱাব মিঠাই চিঠাই। আৰু চেণ্টাৰলৈ আহিছে। এতিয়া চেণ্টাৰৰ পৰা মিঠাই ল'ব হোটেলৰ পৰা। আৰু এই হোটেলৰ পৰা মিঠাই লৈ আছে। মিঠাই লৈ পেলাই স্কুল যাব। স্কুলত ষ্টুডেণ্টক খুৱাবৰ কাৰণে দি থৈ আহিব। আৰু এই স্কুলত মিঠাইবোৰ দি পেলাই আকৌ কংকনত জামুগুৰিলৈ গৈছে, তাৰ পৰা পিঠা আনিবলৈ। আৰু এই জামুগুৰিত দেখিছে এইখন পিঠাৰ দোকানতে চব পিঠা পাই যায়। আৰু তালৈ গৈ পেলাই চাইছেগৈ কি কি যাব পাৰি। আৰু এই দেখিছে নাৰিকলৰ লাড়ু, তিল পিঠা আৰু তিলৰ লাড়ু, এই সকলোবোৰ লৈ পেলাই তেওঁলোক ঘৰলৈ আহি আছে। আৰু ঘূৰি আহোঁতে যিহেতু সেইখন দোকানত পিঠা অলপ কম আছিলে, সেইকাৰণে এইখন দোকানৰ পৰা অলপ পিঠা লৈ ল'লে আৰু এতিয়া ঘৰলৈ আহি আছে। কি কৰি আছা? এতিয়ালৈকে হোৱাই নাই তোমাৰ? মেকআপটো অলপ কমিছে নেকি? কৰি লোৱা অলপ। হ'ব হ'ব। আৰু এটা মাৰি দিওঁ, আৰু এটা আছে ন বাথৰুমত। আৰু এনেকৈ সাজি কাৰণে ৰিলছ এটা বনাই ল'লোঁ। সেইকাৰণে আমি ৰেডি হৈছোঁ আৰু ঘৰতে। আৰু এতিয়া চাওঁ কিমান দূৰ আগবাঢ়িছে। অলপ ভিডিঅ'টোৰ মাজতে যাওঁ। তোমাৰ মোবাইল মেন ৰুমটো ইমান লেতেৰাকৈ থৈ দিয়া দেখিছে এইবিলাক। আৰু এইফালে পুৰা ৰেডি কৰি থোৱা আছে। আপোনালোকক দেখাইছোঁ চাওক। এইটো ক'ব কেনেকুৱা লাগিছে? কংকনে আৰ্ট কৰিছে কিং কং। প্লেটৰ পৰা খাই গৈছে তাই। আৰু এই দেউতাহঁতৰ স্কুলৰ ষ্টাফ আহিছে, সকলো দেউতাক আগবঢ়াবলৈ ঘৰত।
আজি ৰাতিপুৱা গৈ আপোনালোকৰ ৰুম চব আলহীৰ কাৰণে আমি চাহ পিঠা যোগাৰ কৰি আছোঁ বৌহঁত আৰু আমি। আৰু এইফালে মিঠাই পেকেটকেইটা খুলি ভগালোঁ। আৰু এয়া এইফালে চাহৰ জোৰো চলি আছে আমাৰ। আৰু এয়া চাহ ৰেডি, বৌ আৰু মই দিবলৈ গৈছোঁ আলহী। আৰু এইফালে জলপানৰ যোগাৰ কৰি আছে চিৰা দৈ গুড়। আৰু দেউতাৰ গতিকে ৰিটায়াৰমেণ্টৰ দিন, সেইকাৰণে সকলোৱে বিদায়েৰে সন্মানেৰে আগবঢ়াব আহিলে। আৰু এখন ক'ত তোমাৰ যোৱা আজি ঘৰ গৃহস্থৰ আপোনালোকে ঘৰ কিনিছে, ইয়াত যদি কিবা ঘৰ দোকানত এই পৰিয়াল আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই। হৈ গ'লে তেতিয়া অকণমান সোমাই দিব পাৰোঁ আৰু